নমস্কাৰ মই মৃদুস্মিতা আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আমাৰ বৰ্তমান ভালেই। শাৰদীয় দুৰ্গা পূজা আপোনালোকৰ কেনেদৰে পাৰ হ'ল কমেণ্ট কৰি জনাব। নিশ্চয় ভালেই কুশলে পাৰ হ'ল চাগে। আমি দুৰ্গা পূজা চাবলৈ যাবলৈ তেনেকৈ নহ'ল। অলপ সময়ৰ কাৰণে গৈছিলোঁ আৰু সোনকালে গুচি আহিবলগীয়া হ'ল, কাৰণ আলহী আছিল। আৰু জানেই আৰু আলহী আহিলে কিমান দিনটো ব্যস্ত হৈ থাকিবলগীয়া হয়, আৰু সেয়েহে অকণমান সময়ৰ বাবে গৈছিলোঁ আৰু গুচি আহিলোঁ। পাছদিনাখন যাম বুলি ভাবিছিলোঁ, কিন্তু পাছদিনাখনো যাবলৈ নোৱাৰিলোঁ। সেয়েহে চোৱা নহ'লগৈ, একো কিনি দিব পৰা নহ'ল। আৰু আজি হৈছে লক্ষী পূজা। আমি লক্ষী পূজাত প্ৰত্যেক বছৰে ৰুটি খাওঁ। সেয়েহে ৰুটিৰ যা যোগাৰ কৰিম, আপোনালোককো দেখুৱাম। আৰু কাইলৈ আমাৰ কালি মাইনা ভাগৰ অন্নপ্ৰাশন ভাগ পাতি পেলাওঁ বুলি ভাবিছোঁ। এই যিহেতু 7 মাহত সোমালে, আৰু আমি কিবা এটা বস্তু খাই থাকিলে এইবোৰো খাবলৈ মন যায়, মুখ টোপালি থাকে। আমিও ভাবিলোঁ সেইকাৰণে পাতি পেলাওঁ, যিহেতু আমি খাই থাকিলে একো কিবা এটা চেলেকাই দিব পাৰিম। সেয়েহে কাইলৈ আমাৰ অন্ন ভাগ পাতি পেলাম। তাৰে যা যোগাৰ চলি আছে। সৰুকৈ পাতিম, কাকো তেনেকৈ নিমন্ত্ৰণ খোৱা নহয়। এনাইকৰ ঘৰ, আমাৰ মিষ্টাৰৰ বাইকহঁতৰ ঘৰ, আৰু আমাৰ সেনেকৈ আৰু থুলমূলকৈ আয়োজনটো কৰিছোঁ। তেনেহ'লে ভিডিঅ'টো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ, চাই থাকিব। দেউতাক কৈছিলে অন্নপ্ৰাশনৰ বজাৰ কৰিবলৈ, বজাৰৰ পৰা আহিলে, আৰু এতিয়া চাহ দিওঁগৈ। আৰু কি আনিলে আপোনালোকক দেখুৱাম, চাই থাকক। আলুটি আৰু তাৰ কাৰণে আনিছে মেৰিগো বিস্কুট। আৰু কালি কৰিব। আৰু এয়া লাল চাহ, তেওঁলোকৰ আনকি ৰসগোল্লা আৰু নিমকি লৈ আনিছিলে। তেনেহ'লে খাই লওঁ। আৰু এয়া হিমাইনা হ'লে আচলতে কি হৈছে, তাইৰ লেটিং হৈ আছে। এতিয়া দিনটোত তাই 5 বাৰমান হৈছে, কালি 4 বাৰমান কৰিলে, আজি 5 বাৰমান হ'লে এতিয়ালৈকে। কিছুমানে কৈছে যে কি তাই এতিয়া 7 মাহত সোমালে, যিহেতু তাই বগাবলৈ হৈছে, সেইকাৰণে গা পাতল কৰিবলৈ লেটিং কৰিছে। কিন্তু ভয় লাগে। এতিয়া চাই লওঁ কি হয়, কাইলৈ দেখা যাওক। যদি কাইলৈকে যদি তাই লেটিং বেছি কৰি থাকে, তেনেহ'লে ডক্টৰৰ ওচৰলৈ নিব লাগিব। চিন্তাই হৈছে কাপোৰ কিনিব। এতিয়া অলপ কমি গৈছে, ইভাগে একো নাই, তাই হাঁহি ফূৰ্তিকে ধুনীয়াকৈ আছে। আজি যিহেতু পুৰি আৰু ঘুগুনি খোৱা হ'ব, ইয়াৰ ঘুগুনি কাৰণে মটৰ তিয়ালোঁ, কিন্তু ভালকৈ সিজা নাই। একো নাই, কুকাৰত দি দিলে 6-7টা চিটি নলগাই দিলে সিজি যাব। আৰু এইটো অমিতাটো কি হ'ল, মই গছৰ ওপৰত দেখোঁতে ডাঙৰেই দেখিছিলোঁ, কিন্তু আনোতে পাৰি আনোতে সৰু হ'ল। একো নাই বাৰু, চলি যাব। আৰু এতিয়া মই শাকখিনি কাটি লওঁ, তাৰপিছত আপোনালোকক সেয়া মই অমিতাখিনি ডাঙৰ ডাঙৰকৈ আৰু আলুখিনি ডাঙৰ ডাঙৰকৈ কাটি ল'লোঁ। এতিয়া কুকাৰত দি দিম। দি হৈ গ'ল মটৰখিনি আৰু অমিতা আলুগুটি। তাৰপিছত ইয়াত পানী দিম। আৰু ইয়াত অকণমান নিমখ দিম। তাৰপাছত ইয়াত 5-6টামান হুইচেল মৰালৈকে সিজিবলৈ দিম। ইয়াত আটা মাঠিবলৈ মই ইয়াত নিমখ দিলোঁ। ইয়াত অলপমান ৰিফাইন অইল দিছোঁ। আৰু ইয়াত মই এতিয়া কুহুমীয়া গৰম পানী দিলোঁ। আৰু ইয়াত দেখিছেনে শুই উঠি কিনে চাপৰি গোটেই কাপোৰ কানি গেলাই, আকৌ নতুনকৈ কাপোৰ এবাৰ টেম্পাছ পিন্ধাই দিলোঁ। আৰু বাবা ধুনু বেটি আমাৰ বাবা চাই দিয়া। এইফালে হাঁহি এটা মাৰি দিয়া, কেনেকে হাঁহে নাক কোচাই। ডাৱৰীয়া বতৰ, ইমানেই কাপোৰ গেলাইছে তাই, কাৰণে আজি সোনকালে পিন্ধাই দিলোঁ পেণ্ট। খাইছা চিচি, এইবোৰ খাই নি?
Bubuk dia kok. Ada. So,